जुड़े रहें NN वार्ता के साथ। প্ৰকাশিত হৈ বিচৰণ কৰি আছে। বহুকেইজন লেখকে লোক সাহিত্যত বিভিন্ন অতীতৰ পৰা কাৰ্যিকসকলে বুৰঞ্জী অবিহনে জনগোষ্ঠীটোৰ অনন্য জনপ্ৰিয় কাহিনী তেনে এটি হৃদয়স্পৰ্শী আৰু সমক বা স্বামীন আৰু প্ৰদান কৰি সাহিত্য চৰ্চাৰ জৰিয়তে শিক্ষাদান কৰি কৃষিৰ সৈতে যুটীয়াভাৱে এখন প্ৰকাশ কৰি দেশী মেলা কাৰ্বি সাহিত্য সংস্কৃতিৰ সাধন লংকান তেৰণেও কাৰ্বি ভাষা সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। কাৰ্বি ভাষাৰ উপৰিও অসমীয়া ভাষাত কেইবাখনো পুথি তেখেতে অসমীয়া ভাষাত লিখা প্ৰেতাত্মা নামৰ চুটিগল্প গল্পৰে আত্মপ্ৰকাশ কৰি ৰংগম তেৰাগে অসমীয়া ভাষাৰ লগতে আগবঢ়াই আহিছে। কাৰ্বি ভাষাৰ পৰিচয়মূলক ব্যাপী otonomi power of Kiranatama. Selajang budget itu cekha kaca kawin kemanan kilo. Kerjala Thomas Konselo Lalatian, Development Commandant, GIA tangkai sabdinan kita itu, kan kilometer mai santa, lagi koi phapon si, tukel lak. Josikia betul itu. 70 lakhs langsung balikan sekamai. অলপ অলপ কাৰ্বি কম, ঠিক আছে? ভুল হলে নাহাঁহিব কিন্তু, ঠিক আছে? আজি আমাৰ এই কাৰ্বি লামেটামেৰ অধিৱেশনত আমাৰ মাজত উপস্থিত থকা কাৰ্বি লামেটামেৰ সভাপতি শ্ৰী হুকুৰ সিং ৰংপি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন ডাঙৰীয়া, বিধায়ক ৰূপ সিং তেৰাং ডাঙৰীয়া, বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া, দৰ সিং ৰংহাং ডাঙৰীয়া, কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ স্পীকাৰ লংকিত লিমুং ডাঙৰীয়া, ডেপুটি স্পীকাৰ ৰিতেশ ইংহি ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, কাৰ্বি লামেটামেৰ সাধাৰণ সম্পাদক লীলাধৰ তেৰং ডাঙৰীয়া আৰু আজিৰ আমাৰ এই সভাত উপস্থিত EM সকল, MSc সকল আৰু মোৰ মৰমৰ ৰাইজ, আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল,
নেলি কাচিংহম কাৰ্বি আৰা কেচেংচি নেলি নাংলিতুম কাদো কাবে আফান্তা লামামেট কাচিংহন আ কাৰ্ডম পাদিৰ ইকল। প্ৰথমতে আপোনালোকক সকলোকে এই সাহিত্যৰ উৎসৱৰ অভিনন্দন জনালোঁ। কাৰ্বি সাহিত্য সভাৰ 30 সংখ্যক অধিৱেশন উপলক্ষে আয়োজিত মুকলি সভালৈ মোক মুখ্য অতিথি হিচাপে আদৰ সহিতে নিমন্ত্ৰণ কৰি অনাৰ বাবে আন্তৰিক শলাগ জ্ঞাপন কৰিছোঁ। কাৰ্বি লামামে তামে সংকেপ আংডেং নিংকান এছেক আমেপি আলং আলহী চাৰ্প আমান পেন নাংকেফা আপত নিং আৰং পাৰ্ল লাপেন নাঙিতুম আফান চৰ পাজিৰ ইকল। কাৰ্বি সাহিত্য সাধনাত গোটেই জীৱন উৎসৰ্গা কৰা বিশিষ্ট সাহিত্যিক বমলং তেৰাং লংকাম তেৰং বিদৰ সিং প্ৰ আদি সকলোকে মই গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কাৰ্বি আ লামেট কাপাংচজি আফান কাছে পাদুক কাৰ্লিকাং বমলং তেৰাং লংকাম তেৰং বিদৰ সিং প্ৰ আ লাংলিতুম আফান নেলি ছিকিম ইকল। নন লামেট কাবছে বম আতুম আফান আন্তা নেলি নিং আক্লং আ কাৰ্ডম পাজিৰ ইকল। অধ্যাপক ৰংবন তেৰং ডাঙৰীয়া ধনেশ্বৰ ইংকি ডাঙৰীয়াৰ দৰে কাৰ্বি সাহিত্যকসকলে পদ্মশ্ৰী সন্মান পোৱাটো কাৰ্বিসকল আৰু অসমবাসীৰ বাবে অত্যন্ত আনন্দ আৰু গৌৰৱৰ বিষয়। আকেহাই প্ৰফেচাৰ ৰংবন তেৰণ লাপেন আকেহাই ধনেশ্বৰ ইংতি আসন আ লামেট প আতুম পদ্মশ্ৰী আনং এহ কেলংকে কাৰ্বি আকে আফান নিং আৰণ মেমে আলাম বিনংল। কাৰ্বি ভাষা সাহিত্য বৰ উচ্চ খাপৰ। আমি অসমীয়া জাতি চিৰ কৃতজ্ঞ। এই কথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ ভাষণত উল্লেখ কৰি থৈ গৈছিল। কাৰ্বিসকলৰ সুপ্ৰাচীন প্ৰজ্ঞা আৰু বৰ্ণাঢ্য লোক সংস্কৃতি অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আৰু ভাষা সাহিত্যৰ অমূল্য ৰত্ন। কাৰ্বি জনগোষ্ঠীৰ কেতবোৰ বৈশিষ্ট্যৰ ভিতৰত উল্লেখযোগ্য হ'ল তেওঁলোকৰ মৌখিক সাহিত্যত থকা কেইটামান অপৰূপ সুন্দৰ প্ৰেম কাহিনী। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঁই ডাঙৰীয়াই লিখিছিল, কাৰ্বি সাহিত্যৰ এই সুন্দৰ প্ৰেম কাহিনীবোৰ বিশ্ব সাহিত্যৰ অমূল্য সম্পদ ৰূপে পৰিগণিত হ'ব পাৰে। শতাধিক বছৰ আগতে নিৰক্ষৰ কাৰ্বিসকলৰ মুখে মুখে ৰচনা কৰিছিল ৰামায়ণৰ কাৰ্বি সংস্কৰণ চাবিন আলুম, যাক আক্ষৰিক অনুবাদ নুবুলি মৌলিক সাহিত্যৰ কৰ্মৰূপে অভিহিত কৰিব পৰা যায়। কাৰ্বি পাহাৰৰ নৈসৰ্গিক সৌন্দৰ্য আৰু কাৰ্বিসকলৰ স্বাভাৱিক কল্পনাৰ প্ৰতিভা, এই দুয়োটাই মিলি কাৰ্বিসকলৰ চৰিত্ৰ, মানসিকতা আৰু জীৱন ধাৰাক বিশেষ সৌন্দৰ্যৰে মণ্ডিত কৰিছে। হোমেন বৰগোহাঁই ডাঙৰীয়াই কাৰ্বিসকলৰ বিষয়ে এইদৰে কৈ থৈ গৈছিল, লোক সাহিত্য চৰ্চাৰ চহকী পৰম্পৰাৰ অধিকাৰী কাৰ্বি জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া জাতিৰ অগ্ৰগামী যাত্ৰাক নতুন গতি দিছে। এই চহকী জনগোষ্ঠীটোৰ ভাষা আৰু সাহিত্যৰ সুপৰিকল্পিত বিকাশ আৰু শ্ৰীবৃদ্ধিত অহোপুৰুষাৰ্থ কৰি আহিছে কাৰ্বি লামে তামে। 1966 চনৰ 27 মাৰ্চত প্ৰতিষ্ঠা হোৱা এই সাহিত্য অনুষ্ঠানটোৱে
বিগত 5 দশকৰো অধিক কাল কাৰ্বি ভাষা আৰু সাহিত্য স্বকীয় ৰূপত উজ্বলাই তোলাৰ বাবে এক উপযুক্ত মঞ্চ তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। মই আজিৰ এই অনুষ্ঠানতে কাৰ্বি লামে তামে জন্মদাতা আৰু আজি যিসকলে এই সাহিত্য সভাক নেতৃত্ব দি আহিছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই শুভক্ষণত কাৰ্বি জনগোষ্ঠীৰ জাতীয় অনুষ্ঠানৰ প্ৰতিষ্ঠানত মুখ্য ভূমিকা লোৱা পুৰুষা ব্যক্তিসকল ক্ৰমে লংকান তেৰণ, ৰংবন তেৰণ, ধনীৰাম লংপি, জয়সিং দলৈ, চাই লংপি, দুৰমেন মিনিক, কেহাই দে, লুমছে টিমুং, ৰুলেন্দু ইংতি, মোহন সিং তেৰণ, ধনীৰাম তেৰণকে ধৰি জনগোষ্ঠীটোৰ জ্ঞাত অজ্ঞাত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মাতৃভাষাৰ গুৰুত্ব আৰু গভীৰতা উপলব্ধ কৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, উন্নতি আৰু মন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা। মাতৃভাষাৰ প্ৰতি থকা অম্লান প্ৰেমেই এটা জাতিক মহিমাৰে মহিমামণ্ডিত হৈ বিশ্ব মানচিত্ৰত জীয়াই থাকিবলৈ সাহস আৰু প্ৰেৰণা দিয়ে। মাতৃভাষাৰ প্ৰতি থকা অমৰ প্ৰেমৰ বাবেই কাৰ্বি ভাষাৰ কবি কেহাইদে খো তাহানিতে লিখিছিল, নেপি আলাম না নে কাসিং হুন সেলাম, রুই রেটিক পীরথে দটি কেসিথে আর নাংনে আর উনে লা নেপি আলাম। মোৰ মাতৃভাষা অতি চেনেহৰ, পৃথিৱীৰ ধ্বংস নোহোৱালৈকে ই কাৰ্বিসকলৰ জীৱন। কাৰ্বি ভাষা কোনো দিনে हिंदी में कार्बी आंग्लों की ताजा खबरों को पाने के लिए सब्सक्राइब करें। कुरुर वांगथो।